নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ পুনৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ। আজি আপোনালোকৰ মাজলৈ ৰং টিভি চেনেলত সম্প্ৰচাৰিত হোৱা জনপ্ৰিয় ধাৰাবাহিক বকুল ধাৰাবাহিকখনৰ অনাবিল চৰিত্ৰটোত উপস্থাপন কৰা অভিনেতাজন আচলতে কোন হয়, তেওঁৰ প্ৰকৃত নাম, তেওঁৰ পৰিয়ালত কোন কোন আছে, তেওঁৰ জন্ম তাৰিখ কিমান, এই সকলোখিনি জনাম আজিৰ এই ভিডিঅ'টোত। ব'লক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। বকুল ধাৰাবাহিকখনত অভিনয় কৰা অনাবিলৰ প্ৰকৃত নাম হৈছে ভাস্কৰ ৰঞ্জন নাথ। অভিনেতা ভাস্কৰ ৰঞ্জনৰ জন্ম তাৰিখ হৈছে 6 জুন। তেওঁৰ জন্মস্থান আৰু ঘৰ হৈছে তেজপুৰত। অভিনেতা ভাস্কৰ ৰঞ্জনে অসমীয়া কেইবাখনো জনপ্ৰিয় ধাৰাবাহিকত অভিনয় কৰি অসমবাসী ৰাইজৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। অভিনেতা ভাস্কৰ ৰঞ্জনে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল তেজপুৰতেই আৰু তেজপুৰৰ বিহৰগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তেওঁ অধ্যয়ন কৰিছিল আৰু লগতে তেওঁ তেজপুৰ কলেজত অধ্যয়ন কৰিছিল। অভিনেতা ভাস্কৰ ৰঞ্জনৰ পৰিয়ালত আছে তেওঁৰ মাতৃ, দাদায়েক, বৌয়েক আৰু তেওঁৰ ভতিজা আৰু ভতিজী, লগতে তেওঁৰ পত্নী। তেওঁৰ মাতৃৰ নাম হৈছে বাসন্তী দেৱী, তেওঁৰ দাদায়েকৰ নাম বিকাশ ৰঞ্জন নাথ আৰু বৌয়েকৰ নাম ধৰিত্ৰী দেৱী। আৰু তেওঁৰ পত্নী কোন হয় আপোনালোকক ভিডিঅ'টোৰ শেষত আপোনালোকক জনাম। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব বুলি আশা ৰাখিলোঁ। অভিনেতা ভাস্কৰ ৰঞ্জনৰ প্ৰিয় খাদ্য হৈছে যিকোনো ধৰণৰ ট্ৰেডিশ্যনেল আছামিজ ফুড। তাৰে ভিতৰত বিভিন্ন ধৰণৰ মাছৰ ৰন্ধন উপকৰণ তেওঁ খুবেই ভাল পায়। লগতে গাখীৰ চাহ তেওঁ খুবেই প্ৰিয় বুলি আমি জানিব পাৰিছোঁ। অভিনেতা ভাস্কৰ ৰঞ্জনৰ হবি হৈছে অভিনয় আৰু ফিটনেছ। তেওঁ এই ফিটনেছৰ লগতো খুবেই জড়িত। তেওঁ ফিটনেছৰ জগতখনত বিভিন্ন ধৰণৰ কাম কৰিছে। তেওঁ ব্যক্তিগত প্ৰমাণপত্ৰপ্ৰাপ্ত এজন প্ৰশিক্ষক হয়। তেওঁৰ এখন জিম প্ৰশিক্ষণ কেন্দ্ৰ আছে। তেওঁৰ ৰয়েল ফিটনেছৰ মুখ্য প্ৰশিক্ষক হয়। অভিনেতা ভাস্কৰ ৰঞ্জনে বৰ্তমানলৈকে অভিনয় কৰা বিভিন্ন ধাৰাবাহিকসমূহৰ নাম আপোনালোকক ক'বলৈ লৈছোঁ। তেওঁ অভিনয় কৰা বিভিন্ন জনপ্ৰিয় ধাৰাবাহিকসমূহ হৈছে ময়ূৰপংখী, নিয়ৰৰ ফুল, সন্ধ্যা তৰা, নীলাঞ্জনা, আকাশী গংগা ইত্যাদি। এতিয়া আপোনালোকক ভিডিঅ'ৰ শেষত তেওঁৰ আচল পত্নী কোন হয় সেয়া জনাবলৈ লৈছোঁ। হয় বন্ধু বান্ধৱীসকল, এয়া আপোনালোকে ভিডিঅ'ৰ স্ক্ৰীণত দেখিবলৈ পাইছে তেওঁৰ আচল পত্নীগৰাকী। তেওঁৰ পত্নীৰ নাম হৈছে চিত্ৰলেখা দাস। তেওঁৰ পত্নীৰ সৈতে কিছুমান সুন্দৰ ফটো আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিলোঁ। বন্ধু বান্ধৱীসকল, অভিনেতা ভাস্কৰ ৰঞ্জনৰ বিষয়ে আপোনালোকৰ জানি কেনেকুৱা লাগিল? নিশ্চয় ভাল লাগিল। তেওঁ এজন সুদক্ষ অভিনেতা হয়। তেওঁ অনাগত দিনত যাতে সুন্দৰ কাম কৰি যায় এয়াই আমি কামনা কৰিছোঁ। তেওঁ খুবেই ধুনীয়া অভিনয় কৰে। যদি ভিডিঅ'টো ভাল লাগিলে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব, ভিডিঅ'টোত এটা লাইক কৰি দিব, তেওঁক কোনে কোনে ভাল পায় এটা সুন্দৰ কমেণ্ট কৰিব। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, এনেধৰণৰ সুন্দৰ ভিডিঅ'সমূহ আগলৈ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ। লগ পাম নেক্সট ভিডিঅ'ত।